Hello everyone. আজি ইমানেই ঠাণ্ডা যে মোৰ মানে বেক খুব মানে অশান্তি হৈছে যে বেক চাইডে ঠাণ্ডাৰ মানে কাৰণে মই বেক চাইডে কভাৰ মানে লৈ ল'বলগীয়া হৈছে কভাৰ মানে মানে কি হয় মানে কুচন লৈছোঁ কুচন লৈ পেলাই বহি ল'বলগীয়া হৈছে একেবাৰে লৰচৰ হৈ গ'লে ইমান ঠাণ্ডা পৰিছে একচুৱেলি যাবই লাগিছিল ঠাণ্ডাটো কিন্তু মই ভাবিছোঁ যে ঠাণ্ডা দিন একচুৱেলি মই আজি একদম মানে ধুনীয়াকৈ ওলাব ইচ্ছা আছিল কিন্তু যিমান ঠাণ্ডা বোলো আজি চিম্পলকৈ ওলাওঁ এটা কথা ঠিক যে এতিয়া মিলেটৰ ছিজন হৈ আছে কিন্তু মিলেটৰ ছিজন অলৰেডি আৰু মাত্ৰ 7 দিন মানে 14-15 তাৰিখৰ ভিতৰত শেষ হৈ যাব পাৰিলে এতিয়া আপোনালোকে ধুমধাম মিলেটৰ কাৰণে যোগাযোগ কৰক মিলেট চব ধৰণে খাব পাৰি মানে বিভিন্ন ৰেচিপি বনাব পাৰিব আৰু স্বাস্থ্যৰ কাৰণে উন্নত কোনো ধৰণৰ ডায়েবেটিছ কোলেষ্ট্ৰল বা হাৰ্টৰ প্ৰব্লেম বা কেলছিয়াম সকলো মানে কি কয় নোহোৱা মানে বস্তু আৰু ইয়াত কোনো গুলেটিন নাথাকে গুলেটিন মিনছ আটাৰ নিচিনা আঠা নহয় আৰু ই গৈ পেটত গৈ কোনো প্ৰব্লেম নকৰে খাবলৈ অকণ সোৱাদটো চেঞ্জ হয় বুলি কৈছে বহুতে কিন্তু একচুৱেলি বিভিন্ন ধৰণে বনাই খালে সোৱাদ বেলেগ বেলেগ হ'ব আৰু 8টা প্ৰকাৰ আছে মিলেটৰ বিশেষকৈ আমাৰ অসমৰ ক্ষেত্ৰত দুখনমান ষ্টেট বাদ দি বাকীটো ফিংগাৰ মিলেট যিটো ৰাগি বুলি কোৱা হয় সেইটোহে পায় আৰু তাৰ পৰা আপোনালোকে চব ধৰণৰ বস্তু বনাব পাৰিব যেনেকৈ ধৰক আমি এতিয়া যে খাই আছোঁ ফুচকা ম'ম' এইবোৰ বনাব পাৰি গতিকে আপোনালোকে যোগাযোগ কৰিব পাৰে মোক কণ্টেক্ট কৰিব পাৰে 6002035474 থেংক ইউ মই এইটোকে ইনফৰমেশ্যন দিলোঁ আজি ঠাণ্ডাত থেংক ইউ